তো ওয়েলকাম ব্যাক টু মাই আসাম মিনি ব্লগস 365। তো আজি ই গুৱাহাটীক যাব, মোৰ গুৱাহাটীক যোৱা নহয় দিয়ক, মোৰ অলপ কাম আছে। সেইবাবে আজি ইয়াৰ ব্লগটো ইয়ে বনাব, গোটাই সম্পূৰ্ণকৈ ভালকৈ চাব দিয়ক। ই আজি যাব, ভালে ভালে যাক, আহিবাক দিয়ক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, মানে আৰম্ভ ই কৰিব বলক। তো গাইছ আজি চাইকেল লৈ নাহিলোঁ, আজি বাছতে আহিলোঁ দক বলক ভিডিঅ'টো চাই থাকক। তো আজি গুৱাহাটী ফেঞ্চি বজাৰৰ পৰা ফুৰি আহোঁ। আজি ৰাহুলো নাই, আজি মই ভিডিঅ' বনাম, তো চাই থাকক কেনেকুৱা হয়। বৰ্তমান আমি জালুকবাৰী পালোঁ আৰু এতিয়া যাই আছোঁ ৰ'ব, চাই থাকক। আদাবাৰী কওঁতে জালুকবাৰীত নমাই দিছি, কি অসৎ গেলা বাছ গেলা তাই বাৰু গেলা আমাৰ ৰঞ্জিত দাদা এতিয়া যাই আছোঁ। একদম পকৰি যাবা এতিয়া আমি ক'ত যাওঁ গম পোৱা নাই, এনেই যাই আছোঁ আৰু ফেঞ্চিলৈকে যাওঁ নেকি ন? ফেঞ্চিলৈকে যাওঁ, তাতে অলপ কিবা বস্তু অলপ কিনি লৈ আমি আৰু ঘৰমুৱা হ'ম আৰু বৰ্তমান ফেঞ্চিলৈকে যাওঁ এতিয়া। ক'লৈকে যাবা? ঠাণ্ডা পানী ঠাণ্ডা পানী কোলা বটল আহি পালোঁ দিয়ক ফেঞ্চি বজাৰ লাষ্ট চাইড। ফেঞ্চি বজাৰ আহি পালোঁ দিয়ক। মজা লাগিছে ফেঞ্চি বজাৰ নাই মজা না। দুনিয়াৰ মানুহ বহুত বেছি মানুহ বহুত এই পকেট মাৰিব পৰা সাৱধান থাকিব মানুহ। বহুত বৰ্তমান ফাইনেলি ঘৰ আহি পালোঁ দিয়ক। এতিয়া ঘৰত যাই আছোঁ বৰ্তমান। এতিয়া ৰাহুলক লাগ ধৰিব লাগিব, সি পুৱা মোৰ লগত জনাইছিল, সেইকাৰণে এতিয়া ৰাহুলক লগ ধৰিম। বলক এতিয়া গুৱাহাটীৰ পৰা আহি পালোঁ ফাইনেলি।